আগতে গানবোৰ মানে খৰধৰকৈ বনাই দিলে যে আগৰ গানবিলাকত ভুল আছে। আজিকালি লগত মিলা নাই নহয়। এতিয়া আগৰ গানবোৰ পেলাই দিব লাগিব, শুনিব নোৱাৰে। এইটো নহয় নহয়, এইটো ভুল। এতিয়া শুনিবলৈ হ'লে এইটো গান এনেকুৱা হ'ব লাগিব। নাছিলে তুমি দৈ এৱা গাখীৰ সৰে। আকৌ আছে এইটো। সঁচা কথা ক'লে তোমাকৈ ভাল কাকো নালাগে। নহয়, আজিকালি কি গাব লাগিব দেশখন লৈ মানে দেই। মিছা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে। ঠগি থৈ গুচি গ'লে মদৰ বটল জানা আপোন লাগে। কৈ এইটো এইবোৰ ভুল আছিলে, মানে লিখোঁতে ভুল হ'ল। এইটো শুনক। নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা। এইটো কেনেকৈ গাব লাগিব? এতিয়া দিনলৈ চালে গানটো এনেকৈ শুদ্ধ আছিলে। খুলি খুলি আহা তোমাৰ কাপোৰ গিলা, হিলাই হিলাই আহা বুকুৰে কমলা, মই নাজানা ভাবিবা ওচৰ পালে চিঙি দিম। এতিয়া আজিকালি টেক্সত পাব, ময়ো পাইছোঁ, বহুতে এই গেলা গৰমত পোষ্টাৰ কৰিছে টেক্স লিখি। কৈছে বোলে ইছৰাম ইমান গৰম থাকিব নোৱাৰি। আকৌ ৰিলছ এটা বা ভিডিঅ' এটা পাব, তাত কয় হাই গাইছ গৰমত থাকিব নোৱাৰি, শুব নোৱাৰি। কেলা এইহেন গৰমত জুই ধৰি পোক সেকি থাকিব পৰা চেঁচা পৰিব লাগিছিলে নেকি তাৰমানে? এতিয়া কিছুমানে কি কয়, ৰাতিপুৱা শুই উঠি চেলেককৈ গাটো তিয়ালে, চাৰ্চ এটা বগা বুলি মেকআপ পাউডাৰ এসোপা ঘঁহিলে আকৌ ফটো একপি দিব গাহৰি পকৰটোৰ নিচিনা মুখখন কৰি। তাৰপিছত কয় আমি ধুনীয়া নহয় যে সেইকাৰণে লাইক কমেণ্ট নাহে। লাজ নালাগে উপজাচি সন্মান ল'বলৈ? মোৰ বোধেতো সেইবিলাকে হয়তো ক'ৰবাত সকাম বিয়া সবাহ ভাওনা কিবা এটা লৈ যদি নামাতে, ফোন কৰি সুধিব মোৰ ঘৰৰ পৰা নেমাতিলা। পোষ্ট এটা লিখিছে বোলে মই ইমানেই ভদ্ৰ, 3-4টা ল'ৰা ৰৈ থাকিলে ৰাস্তাত যদি 3-4টা ল'ৰা ৰৈ থাকে, মই সিহঁতৰ কাষেদি নাযাওঁ, পথাৰেদিহে যাওঁ। কেলে তই সঁচা কথাটো নকওঁ কিয়? জাকে জাকে গৈ আহি মোৰ পথাৰত মৰণা মাৰি তোলপাত কৰি দিলে, সৰিয়হ সৰাই পেলালে। আকৌ সিহঁতৰ চকুৱে পৰি পেলাই কেনেবাকৈ 2-এটাই মৰণা মাৰে বুলিহে মই পথাৰেদি যাওঁ। এতিয়া আমাৰ ডেকা ল'ৰাবোৰক কওঁ, বেয়াও লাগিছে, মনটো দুখো লাগিছে বাৰু কথাটো। এতিয়া চোৱা, তোমালোকে ছোৱালীজনী ভাল পাইছা, যাকে ভাল পাইছা ভালকৈ ভাল পোৱা, তাইক আনা, হ'ব আৰু। আকৌ বেয়াও লাগে ছোৱালীবোৰলৈ দিয়াচোন। এয়া আকৌ ছোৱালীজনী ভাল পাবা, এয়া অয়লৈ গ'লা, বয়লৈ গ'লা, নৈ পাৰলৈ গ'লা, নিজান জেগালৈ গ'লা, আকৌ তোমাৰ হেৰি পাৰ্কলৈ গ'লা, হোটেললৈ গ'লা, কিবা হ'লে গ'লা, তাৰপিছত আকৌ বেলেগ এজনী আনি থৈ দিয়া। এইটো কেনেকুৱা কথা বাৰু? সেইটো হ'ব নালাগে নহয়। বেয়া লাগিছে এই কাৰণেই বাৰু, তুমি যাকে ভাল পোৱা আনা নানাটো তোমাৰ কথা, কিন্তু এই ছোৱালীবোৰ গতিটো এনেকুৱা হয়।
গৰম দিন যে মই এনেকৈ সুদা গায়ে থাকোঁ আৰু কিন্তু কথা এটা ভাবি আছোঁ এতিয়া আমাৰ বৰমাহঁতে ককাহঁতে কিছুমান মানুহে কয় বোলে হেৰ' পায় জীৱনটো দুদিনীয়া মিলা পিটিকে হাঁহি ফূৰ্তিয়ে কাম বন কৰি খাব লাগে নহয় জানো বাৰু এতিয়া কাৰোবাকো কয় মোকো তেনেকৈ দুই এজনে কৈছে বাৰু আৰু সেই সৰু সৰু ল'ৰাবোৰক কয় শুনো এটা কথা চিন্তা কৰি পোৱা নাই সেই দুদিনটো ইমান দীঘলীয়া নে আজি 28 বছৰে অহা নাই